চাউণ্ডটো কমাই দিয়া অলক কৰি আছো তামাল চুইছে দেখিলোঁ কেমেৰাত নুঠিব সেইকাৰণে মই ছনী হেণ্ডিকেমটো আনিম বুলি ভাবিছিলোঁ এইকেইটা কলা হয় এইকেইটা কলা থাকে নহ'লো মানে কলা বান্দৰটো চিঞৰে এনেকৈ এইটোতো হলো বান্দৰ মাইকীটো হেৰি কালাৰ ব্ৰাউন এইটো বান্দৰ নহয় এইটো বেলেগ কিবা এটা হয় এইটো মেইন নাথাকে এপত পৰে এইটো গিবন হয় গিবন বান্দৰ নপৰে ফুল ৱাইল্ড লাইফ ন ফিল কৰিছোঁ ভাল লাগিছে ৰেকৰ্ডিং কৰিব লাগিছিল এইটো চাউণ্ডটো যিমান পাৰোঁ কৰিছোঁ হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই চেনেল ৰাতুল জিছু অল ৰাউণ্ডাৰ আজি আমি আহিছোঁ দিহিং পাটকাই অভয়াৰণ্যলৈ এনেতো আপোনালোকে ইউটিউবত বহুত ধৰণৰ দিহিং পাটকাই ভিডিঅ' দেখিছে হেৰি দেখিছে কিন্তু আজি আমাৰ দৃষ্টিভংগীৰে দিহিং পাটকাইখন আপোনালোকে এবাৰ চাই লওক তো ব'লক আজি আমি দিহিং পাটকাই আপোনালোকক ভিতৰৰ পৰা অকণমান ফুৰাই আনিছোঁ এইবিলাক ধৰি লওক আপোনাৰ হলং গছ আৰে তাতো তই ইয়াত কি কৰিছ তোৰ আজি বাৰ্থডে হে বাৰ্থডে মই আজি চেলিব্ৰেট কৰিব আহিছিলোঁ ইয়াত আচ্ছা মই মানে এটা ইউটিউব চেনেল খুলিছিলোঁ ৰাতুল জিছু অল ৰাউণ্ডাৰ বুলি আচ্ছা হয় নেকি তাই অলপমান শ্বুটিং চলি আছিলে এতিয়া তই আহিছ যেতিয়া তই ধৰ আৰু বাকীটো হেপী বাৰ্থডে থেংক ইউ মেন তো ফাইনেলি ফ্ৰেণ্ডছ আজি দিহিং পাটকাইত উপস্থিত হ'লোহি আজি ডিব্ৰুগড়ৰ মোৰ ফ্ৰেণ্ড বিকাশে অলৰেডি ইণ্ট্ৰ'টো দি দিছে তো ৰেইন ফৰেষ্ট হ'বলৈ আপোনাৰ 4টা স্তৰ থাকে এটা হৈছে আপোনাৰ এমাৰ্জেণ্ট লেয়াৰ বুলি কয় যিটো হাইষ্ট যেনেকৈ হলং গছ একদম হাইষ্ট লেভেলটোক এমাৰ্জেণ্ট লেয়াৰ বুলি কয় তাৰ তলৰ স্তৰটোক আপোনাৰ কেনপি লেয়াৰ বুলি কয় তাৰপিছত তাৰ যিটো তলৰ স্তৰ সেইটোক কয় আপোনাৰ আণ্ডাৰ ষ্টৰী আৰু একদম লাষ্টটোক কয় আপোনাৰ ফৰেষ্ট ফ্ল'ৰত আপোনাৰ এইবোৰ ঢেকীয়া আমিতো ইমান নাজানিছোঁ বন শাকৰ বিষয়ে ঢেকীয়া চেকীয়া এইবোৰ মানে এইটোক ফৰেষ্ট ফ্ল'ৰ লেয়াৰ বুলি কয় এই 4টা লেয়াৰ যেতিয়া থাকিব তেতিয়া এখনক মানে জংঘলক ৰেইন ফৰেষ্ট হিচাপে ডিক্লেয়াৰ কৰিব পাৰে তো দিহিং পাটকাই আপোনাৰ যিখন ৰেইন ফৰেষ্ট হয় জয়পুৰ ৰেইন ফৰেষ্ট হিচাপে ইয়াত নাম দিয়া হৈছে তো জয়পুৰ ৰেইন ফৰেষ্টখন আপোনাৰ 111 কিলোমিটাৰ এৰিয়া কভাৰ কৰি আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত আৰু এনেইতো আপোনাৰ যিখন আপোনাৰ অভয়াৰণ্যখন আছে এইখন আপোনাৰ অসমৰ আমাৰ 3টা ডিষ্ট্ৰিক্টত আছে ক'লোৱে ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউ তো অৰুণাচলৰ আপোনাৰ তিৰাপ আৰু চাংলাং ডিষ্ট্ৰিক্টলৈকে ইয়াৰ মানে আপোনাৰ বিস্তৃতভাৱে এইখন যিখন জংঘলখন সেইখন তালৈকে আপোনাৰ আৱৰি আছে তালৈকে তো ইয়াৰ পৰা আপোনাৰ যিটো জীৱ জন্তু আছে আপোনাৰ 47টা মেমেল স্পিচিছ আছে 47টা আপোনাৰ ৰেপটাইলছ আছে আৰু 111বিধ আপোনাৰ পখিলা আছে তো আমি যেতিয়া ৰাস্তাত আহিছিলোঁ ইটো পিছত ইটো মানে পখিলা জাককৈ পখিলা আহে ৰং বিৰঙৰ একদম মোৰ এতিয়া DSLR শ্বুট নকৰাৰ কাৰণে মই তেতিয়া সেইখিনি ফুটেজ ল'ব নোৱাৰিলোঁ কিন্তু আপোনাৰ বহুত পখিলা আছে আৰু 47টা ক'লোৱে ৰেপটাইল আছে
47টা মেমেল আছে। মেমেলৰ ভিতৰত আপোনাৰ হৈছে হলক গিবন, যিটো আমাৰ হলৌ বান্দৰ বুলি কয়। হলৌ বান্দৰৰ পৰাই নামটো আহিছে হলক গিবন। স্ল' লৰিছ লাজুকী বান্দৰ, আৰু বনৰো আছে, এছিয়ান এলিফেণ্ট আছে, বেংগল টাইগাৰ আছে, প্লাছ আপোনাৰ এইটো কি বুলি কয় ইণ্ডিয়ান লিঅ'পাৰ্ড আছে। মুঠতে ঢেৰ জীৱ জন্তু আছে। সেইখিনি আপোনাৰ কেটেলা পহু আছে, আৰু এনেকুৱা জেগা মানে যিবোৰ জেগাত ধৰি লওক আপোনাৰ হিউমিডিটি বেছি, তেনেকুৱা জেগাত যদি বিষাক্ত যিখিনি ৰেপটাইলছ থাকে সিহঁতৰ বিষটো বাকী জেগাতকৈ বহুত বেছি হয়। ৰেপটাইলছৰ ভিতৰত আপোনাৰ কোব্ৰা আছে, আপোনাৰ হকা সাপৰ পৰা আদি কৰি যিখিনি বিষাক্ত গোটেইখিনি আছে। বিষাক্ত এইকাৰণে আপোনাৰ ইম্পৰ্টেণ্ট গছৰ ভিতৰত আছে আপোনাৰ হলং, মেকাই, ধুনা, উডিয়াম, নাহৰ, চাম কঁঠাল, ভিৰ আৰু বিভিন্ন ধৰণৰ গছেৰে ভৰপূৰ। তো যিমানটো জানো আমি সিমান ভিতৰলৈ সোমাব নিবিচাৰোঁ, কিন্তু ইয়াত আপোনাৰ অলপ চোৰাং কাঠৰ সৰবৰাহৰ পৰা আদি কৰি চোৰাং চিকাৰীৰ পৰা আদি কৰি কম বেছি পৰিমাণে আছে। সেইখিনি বস্তু এক্সপ্ল'ৰ হ'ব লাগে বুলি আমি ভাবোঁ। তেতিয়াহে ধৰি লওক এনেকুৱা আমাৰ গছ গছনি বা জীৱ জন্তু আজি যিখিনি প্ৰাকৃতিক আমাৰ ভাৰসাম্য কৰি ৰাখিছে সেইখিনি যাতে অটুট ৰাখিব। তো ভাবোঁ যে পিছলৈ চৰকাৰেও ইয়াৰ ওপৰত বেছি গুৰুত্ব দিয়ে। মানুহতকৈ ওখ ঢেকীয়া। তো যিটো আমাৰ দিহিং পাটকাই ফৰেষ্ট ৰিজন আছে, তো ইয়াৰ যিটো আপোনাৰ কালচাৰেল হেৰিটেজ হয় সেইটো বহুত ৰিচ হয়। তো ইয়াত আমাৰ মেইনলি টাই-খামতি, খাময়াং, চিংফো, চুতীয়া, আহোম বিভিন্ন ধৰণৰ জনজাতিয়ে বাস কৰি আছে। তো এইটো মানে আপোনাৰ সাংস্কৃতিকভাৱে বহুত উন্নত আৰু বহুত ৰিচ। তো জলীয় বাষ্প বেছি হোৱাৰ ফলত ইমানে গৰম লাগিছে, মানে এতিয়া আপোনাৰ ঘাম নৰখিছেই। একচুৱেলি আপোনাৰ যিটো ৰেইন ফৰেষ্ট, বৰ্ষাৰণ্য কিয় কোৱা হয়? বৰ্ষাৰণ্য এইটো কাৰণে কোৱা হয় যে ইয়াৰ যিটো এটা চাৰিটা যিটো স্তৰৰ কথা ক'লোঁ মই, সেই চাৰিটা স্তৰে আপোনাৰ নিজে আপোনাৰ মেঘ ইহঁতি তৈয়াৰ কৰি ল'ব পাৰে। এটা ইক'ছিষ্টেম আছে সিহঁতৰ, নিজে ডাৱৰ সৃষ্টি কৰি নিজে বৰষুণ কৰিব পাৰে। সেইকাৰণে ইয়াক বৰ্ষাৰণ্য বুলি কোৱা হয়। যিহেতু মোৰ যিটো লাষ্ট ব্লগ আছিলে টিপামৰ ব্লগ, তাত যেতিয়া মই ড্ৰোন শ্বটবোৰ লৈছিলোঁ, ৰেইন ফৰেষ্টৰ ফালে ড্ৰোনখন ঘূৰাইছিলোঁ, তেতিয়া আপোনালোকে দেখিছিলে সৰু সৰু ডাৱৰবোৰ এনেকৈ সৰু মানে ডাৱৰ টুকুৰা এনেকৈ দেখিছিলোঁ দূৰৰ পৰা। তো সেইটোৱে মানে ৰেইন ফৰেষ্টে সৃষ্টি কৰা সেইখিনি ডাৱৰ হয়। তো তাৰপৰা আৰু আজি আমাৰ যিখিনি আমাৰ নৰ্মেল জেগাতকৈ ৰেইন ফৰেষ্টৰ আপোনাৰ যিটো ৰেইনফলৰ পৰিমাণটো বহুত বেছি হয়, সেইটো কাৰণে বৰ্ষাৰণ্য বুলি কোৱা হয়। তো আমাৰ ফৰেষ্ট ৰিজন বুলি ক'লে ডিব্ৰুগড়ত ইয়াত একচুৱেলি আপোনাৰ 5টা ৰিজন পৰি যায়। 5টা নহয়, ডিব্ৰুগড় নহয়, আমাৰ এইটো চাইডে এটা হৈছে আমাৰ এইটো জয়পুৰ ৰেঞ্জ হয়, ডিব্ৰুগড় ৰেঞ্জ আছে, এনেকৈ আছে 5টা ৰিজন আছে। ফৰেষ্ট বুলি ক'লে ৰেঞ্জ থাকে, ৰেঞ্জৰ আণ্ডাৰত আপোনাৰ বিট থাকে। তো এইটো আমি এতিয়া বৰ্তমান কঁঠালগুৰি বিটত আছোঁ, আগত শুকানজুৰি বিট আছে আৰু ঢেৰ বিট আছে। নামচাং এটা বিটে হয় চাগে। নৰ্মেলি হাতী চবচে বেছি ওলায়। যোৱাকালি বোলে ৰাতি আপোনাৰ হাতীৰ জাক এটা আহি আপোনাৰ যিটো ফৰেষ্ট বিট আছে তাতে আহি এইটো কঁঠাল চঠাল খাই মেলি গৈছে। কাকো একো আমনি নকৰে তেনেকৈ। আপুনি যদি কিবা কৰে তেতিয়াহে আপোনাক চোচা ল'ব। আৰু এটা কথা জানি থওক, যেতিয়া আপুনি কিবা এলিফেণ্ট কৰিডৰ কিবা যদি ক্ৰছ কৰে, তো জাক হাতী থাকিলে ইমান ভয় নাখাব, বেছি নাৰ্ভাছ হৈ নাযাব। জাক হাতীয়ে পটকৈ নেখেদে। যদি অকলশৰীয়া হাতী থাকে তেতিয়াহে আপোনাক চোচা ল'ব। সেইটো কাৰণে আপুনি এইটো সাৱধান হ'ব নিজেই। 42 কিলোমিটাৰ, দেওমালী 1 কিলোমিটাৰ। এইটো হৈছে ফৰেষ্ট বিটটো আপোনাৰ কঁঠালগুৰি ফৰেষ্ট বিট। কি হ'ল তোৰ আকৌ মন মাৰি আছে? ইউটিউব চেনেল এটা খুলিম বুলি ভাবিছিলোঁ, তই কভাৰ কৰি দিলি গোটেই দিহিং পাটকাই। কি ক'ম এই দুখ নকৰিবি দোষ, তোৰ নতুন চেনেল এটা খুলি দিম। কি বুলি? বিকাশ আল্ট্ৰা মোজা হ'লে প্ৰ' মেক্স। বেলেগ দিলি। এয়া আছিলে দিহিং পাটকাইৰ ওপৰত আজি আপোনাৰ ব্লগটো। তো কেমেৰা কৰি আছিলে মোৰ ভাইটি উৎপল গগৈ ফ্ৰম টিংখাং, আৰু এইপিনে বিকাশ আহিছিলে, আৰু আমাৰ ভাইটি দুটা আহিছিলে, সিহঁতি দেওমালী গৈছিলে। তো সিহঁতকো লগ পাম এতিয়া, আমি গোটেই 5টা মিলি যাম। তো মোৰ বাৰ্থডে চেলিব্ৰেট কৰিম। চেলিব্ৰেটটো মই তেনেকৈ নকৰোঁ, খাম আৰু কিবা কিবি ঠাণ্ডা। আজিলৈ আহিছোঁ। তো আজি যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি নতুন তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো এনেকৈ নতুন ব্লগ দি যাম। তো নেক্সট ব্লগত লগ পাম। তো টিল দেন এনেকৈ নহয়, এনেকৈ বাই বাই।